ঐ কেলে নাহিম আকৌ প্ৰথমে ইছক চিন্তি তোৰ ঘৰৰ পৰা ষ্টাৰ্ট দিম কিয়নো আজি মাঘ বিহু উৰুকা। বেলেগৰ বুঢ়া ঘৰত চুৰ কৰিবগে আকৌ আমাৰ বুঢ়া ঘৰত আকৌ কিয় চুৰ কৰিব? ঐ ইছক চিন্তি মুঠতে চবৰ ঘৰতে চুৰ কৰিম কাকো চৰেগা নেহি। ৰাণৰ ছোৱালী মই থাকোতে তুমি নিচেকে চিন্তা নকৰিবা। মই ভেলা ঘৰত থাকোতে কাকো চুৰ কৰিব যাব নিদো, চবকে জুই দাঁতিত বহুৱাই থম। ঐ ই আমাক কি বহুৱাই থব হা? বেছিকে ই লেটি পেটি কৰিবলৈ হলে ইছক চিন্তি প্ৰথমে ইয়াৰ ঘৰতে চুৰ কৰিম। ঐ ধনিয়াম তেনেকুৱা কাম সঁচাকে কৰাটো দূৰৰে কথা, সপোনতো নকৰিবি। চচুৰ কি নাতি বধি পেলাম আকৌ। ঐ ইছক চিন্তি তই ধনিয়ামৰ নোমডালো হিলাব নোৱাৰ, মনে মন থাক। কি হৈছে চচুৰ কি নাতি এইটোৱে আজি মোৰ ঘৰত চুৰ কৰিম বুলি কৈছে। মই বোলো ভালত ভাল বেয়াত মই জম কাল বধি পেলাম। হ'ব দে ইছক চিন্তি সময়ত দেখা যাব কোনে কাক বধে। আৰু ললিত এটা কথা জানো নাই, जो कुत्ता जाता भौंकता है वो इशक चिंटी कभी काटता नहीं। और तोय पीछे এটা কথা জানো নাই, एक कुत्ता भौंकता भी है और पकड़ के टिका में रखो रखो ससुर की नाती काटता भी है। वो ललित किरिश का गाना सुनेगा किरिश का गाना। কি কিরিশ का? दुनिया में क्या चल रहा है তুমি মানে একোৱে গম নোপোৱা, ইনে ৰাতিপুৱা গধূলিলৈকে মোবাইলডাল পিটিকি থাকা। জানো পাই দেবেন্দা, আপুনিহে জানে কি কিৰিশ কা গানা। है दिल ना लिया है बेटा दिल ना लिया, बोलो ना बोलो क्या किया। এইটো শুনিছা? সেইটো গান শুনিছো। ললিত চচুৰ কি নাতি এইটো হৈছে কিৰিশ কা গানা। বজেন্দা এইবাৰ কিন্তু আমাৰ মেজিটো আগৰ বছৰতকৈ অলপ ডাঙৰ হ'ল ন? হ'ল ভালেমান ডাঙৰ হ'ল। যোৱা বছৰটোতো ইয়াতকৈ বহুত সৰু আছিল। বজেন্দা এইবাৰ পিছে মেজি কোনে জ্বলাব? তই জ্বলাবি আকৌ। বজেন্দা মই নজ্বলাওঁ দেই, ইমান ঠাণ্ডাত যে ৰাতিপুৱাই মই গা ধুব নোৱাৰোঁ, আপুনিয়ে জ্বলাব। বাৰু হ'ব দে মই জ্বলাম তেতিয়া। আৰু আমাৰ পোৱালি মখাইটো ইমান ৰাতিপুৱাই উঠি ভুলতো নজ্বলায়। ঐ পুতুকন এইবাৰ যে আমি জেউৰা হাঁহ কুকুৰা সেইবোৰ চুৰ নকৰো নে কি কোৱা? সেইবোৰ চুৰ নকৰিলে আকৌ কি চুৰ কৰিবি? নহয় মই কৈছো এবাৰ গৰু ছাগলী গাহৰি তেনেকুৱা ধৰণৰ অকমান দামী দামী বস্তু চুৰ কৰিম। বঢ়িয়া হলি নেকি? সেইবোৰ চুৰ কৰিলে যে গৃহতৰ পৰা মাৰ খাব লাগিব। আৰে ধৰা পৰিলে মাৰটো ভাইবোৰ এই জেউৰা হাঁহ কুকুৰা চুৰ কৰিলেও খাব লাগিব। জেউৰা হাঁহ চুৰ কৰিলে কেনেবাকে ধৰা পৰিলেও বিহুমহীয়া নিলে আৰু সেইবুলি এৰিয়ে দিব। কিন্তু গৰু ছাগলী চুৰ কৰিলে পিছদিনাই পুলিচত দিব। আৰু গৰু ছাগলী চুৰ কৰিতো লাভ নাই। আমি এতিয়া জেউৰা চুৰ কৰিম জ্বলাম, হাঁহ কুকুৰা চুৰ কৰিম মস্তিছে খাম, গৰু ছাগলী আকৌ চুৰ কৰি কি কৰিম? সেইটো বাৰু হয়, হ'লেও আৰু প্ৰতিবাৰেনো কিমান জেউৰা হাঁহ কুকুৰা চুৰ কৰি থাকিবা। এইবাৰ অকমান ইউনিক চুৰ কৰোঁ বুলি ভাবিছিলো। সেইবোৰ ইউনিক চুৰ কৰিবলৈ গ'লে মৰিব লাগিব। তেজ খোৱা নাই আজিকালি নোৱাৰো দেই, বৰ বেয়া দিন আহিলে। ধনিয়াম কাইদেউ কোৱাৰ দৰে ধৰি লৈ ৰাম থুকন দিব। হ'লেও বজেন্দা নিয়মটোতো কৰিব লাগিব, নহ'লে আকৌ নাপায় নহয়। এনেই অকণমান চুচুৰীয়াকৈ নিয়মটো কৰিম আৰু কৰিব লাগে যেতিয়া। আমাৰ বাচ্চা পাৰ্টি বোলো কি চলিছে? নাই বজেন্দা এতিয়া যে একো চলা নাই, পুৰা বই থৈ আছে। যি চলিব লাগে ভাই গধূলিকে চলিব, একদম গধূলিকে পিছে তোমালোক সকলো ভাত পানী খাই ঘৰা ঘৰি যাবাগেনে? বজেন্দা ভেলাঘৰ বনাই আকৌ ঘৰা ঘৰি কিয় যামগে? ইয়াতে থাকিম। আমি পুৰা ইয়াতে থাকিম। ভেলাঘৰ ভিতৰত ধুনীয়াকে এনজয় কৰিম। হাঁহ খাম, কুকুৰা খাম, পাৰ খাম, একদম কোৱেচ। কুকুৰা হাঁহ পাৰ সেইবোৰ কিনি নানা নহয় কিবা? ক'ৰ পৰা খাবা? অকল খানাটোৰ বাবে ছাগলীহে যোগাৰ কৰিছো। বজেন্দা এইবোৰ কিনিব নালাগে নহয়। আজি আৰু মাঘ বিহু উৰুকা, চুৰ কৰিম আকৌ, চুৰ কৰি খাম। নাই দেই, সেইবোৰ বস্তু চুৰ কৰিব নালাগে। ক'ৰবাৰ পৰা বোলে পৰি থকা খৰি এডোখৰ আনিছা, সেইটো কথা বেলেগ আৰু তোমালোকে সেইবোৰ চুৰ কৰি ফুলে ইয়াত থকা আমাৰ এই ডাঙৰকেইটাহে বদনাম হ'ব। এহেঁতি বুলিব এই পোৱালিবোৰক এইবোৰ চুৰ কৰিবলৈ পঠিয়াই দিছে। বজেন্দা আপুনি সেইবোৰ কথা চিন্তা কৰিব নালাগে নহয়। আমি যদি কেনেবাকে ধৰা পৰো আপোনালোকৰ কথা নকওঁতো। কেনেবাকে যদি সোধে তহঁতক কোনে পঠিয়াই দিছে, বোলো আমাক কোনেও পঠিয়া নাই, আমি বোলো নিজৰ মৰ্জি কাম মালিক হওঁ, যি কাম কৰিছো বোলো নিজৰ বিবেকে কৰিছো।
ए कक्का हिन्ना 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 हित करती है जैसे হৰা ললিত বেলেগৰ কথা নাজানো তুমি মই কিন্তু এডোখৰতে ধুনীয়াকে জুই একুৰা জ্বলাই সাৰা ৰাত পুৰা চাপানি খাই বহি থাকিম দেই হ'ব গাখীৰ চাহ খাবনে নাই নাই গাখীৰ চাহ নাখাওঁ দেই গাখীৰ চাহ খাবলৈ হ'লে ৰাতিপুৱালে পেট বেলুন ফুলা দি ফুলি থাকিব পুৰা গেছ হৈ যাব নহয় চেনি নিদিয়া চাহ লগতে নিউট্ৰিচইচ বিস্কুট খাই থাকিম পুৰা হেল্ডি হ'ব তেতিয়াহ'লে জুই দাঁতিত পুৰা কেটলি বহুৱাই থম আৰু নে কি কয় আৰু কি চচুৰ কি নাতি পুৰা ললিত দা মই নবক কৈছিলো বাৰু হ'লেও আপুনি সোনকালে আহিবলৈ ক'ব দেই খানাটো পুৰা টিপ টপকে বনাব লাগিব হ'ব ইনো আহিবইচোন বজে নিচক চিন্তি মাইকৰ কথা পাতিলিগে নাই মাইক নাই ধুনীয়াকৈ মাইক আনিব নোৱাৰিম দেই কাৰণ আৰু বহুতকেইটা বস্তু আনিবলৈ আছে মাইকত পইচাকেইটা ভৰাই দিলে যে পইচা শ্বৰ্ট মাৰিব তেতিয়াহ'লে ইচক চিন্তি কিডাল হ'ব আৰু ধনিয়াম তোক প্ৰতিটো ক্ষেত্ৰতে মাইক লাগেনে বক্সত ধুনীয়াকে গান বাজি থাকিব নাচি থাকিবি বছ আকৌ কিহৰ মাইক লাগে তোক তই কিডাল জানো হা বেছি লেকচাৰ নমাৰিবি মোৰ আগত মাইকটো হ'লেহে পুৰা চিঞৰি চবকে শুনিব পাৰি বোলে আমি পুৰা ধুমধামেৰে উৰুকা উদযাপন কৰিছো দেই মাইকটো নহ'লে দেখোন কোনেও গমেই নাপাব বাদ দিয়ক বেলেগে গম পোৱাটো নালাগে নহয় নিজে ভালকে উদযাপন কৰিব পাৰিলেই হ'ল ৰাব যেন হেৰি নহয় এতিয়া আৰু দোকান কৰিবলৈ আছে নহয় ন আছে চেনি নালাগে চাহপাত নিউট্ৰিচইচ বিস্কুট লৈ আহিবা দেই আজি মুঠতে চচুৰ কি ৰাতি সাৰা ৰাত চাপানি খাই বহি থাকিম হ'ব মই গৈ থাকো দেই তই খালি এইটো ঘৰতে সোমাই টিভি চাই নাথাকিবি ইয়াতো থাকিবি মা ওচৰলৈ গৈ ভাইটিকো চাই থাকিবি হ'ব তই কেতিয়া আহিবি মই কেতিয়া আহিম মানে বনাই মেলি খাই বৈ আহোঁতে মোৰ 10টা মানটো বাজিবই হ'ব মোলে ভাত লৈ আহিবি হ'ব দে ভাত হৈ যোৱা লগালগ বজনা হাতত দি পঠিয়াম দেই হ'ব বাৰু তেতিয়াহ'লে মই গৈ থাকো তই থাক পেহী আহক আকৌ মা আমি ভেলাঘৰলৈ যাওঁতে আমাৰ ঘৰত যদি কোনোবাই চুৰ কৰে ঘৰততো এতিয়া কোনো নাই নকৰে ইমান ফুট গধূলিতে পিছনিশাহে চুৰ কৰে হ'লেও বিশ্বাস নাই দেই আজি দিনটোত যে চুৰ কৰে ফুট গধূলিতে চুৰ কৰিব ফুট গধূলিতে চুৰ কৰিলে বেলেগে নকৰে গেলা খাই থকাকেইটাহে চুৰ কৰিব ললিতা লালুকি নাই অহা নেকি পেহী তাই চাগে তালৈ গ'ল মই তেহেঁতৰ ঘৰলৈ গৈছিলো দৰ্জা তলা মৰা হয় নেকি ব'লা তেতিয়াহ'লে আমিও গৈ থাকো তাড়াতাড়ি চৰু পাতিবগে লাগে ব'লক ললিত এইকেইদিন কিন্তু কিছু ঠাণ্ডা পৰিছে ন হাগি পিনি যে পকৰ ধুবলৈকে চিন্তা কালিতো মই মাইকী মানুহক চচুৰকি নাতি পানী অকমান গৰম কৰি দিবলৈ কৈছো আয়ো চুটি বন্তি কি হাগি পিনি পকৰ ধুবলৈও তোক পানী গৰম কৰি দিব লাগে তই যে বেলেগ তেজ খোৱা আকৌ কি তেজ খোৱা আকৌ ঠাণ্ডা পানী জেগাত লগাবই নোৱাৰি আকৌ জুয়ে পুৰা নিচিনাকে চেলেক্ট কৰে হ'লেও তোৰচোন বেলেগ ফেচিলিটি মোকতো মাইকী মানুহে খাবলৈও পানী অকমান গৰম কৰি নিদিয়ে তেনেকুৱা তোকতো পকৰ ধুবলৈও পানী গৰম কৰি দিয়ে দিয়ে তোন মোক ভাই মাইকী মানুহে কিমান মৰম কৰে ধনিয়াম তোক পিছে মাইকী মানুহে মৰমত কি বুলি মাতে চব চিন্তি ধুনু বুলি তোক মোক মাইকী মানুহে দুবু বুলি মাতে দুবু বুলি দুবু আৰু ললিত তোমাক মোক হেৰি বুলি মাতে আকৌ হেৰি বুলি কি হেৰি বুলি কোৱা আকৌ কি বুলি হেৰি বুলি মাতে আকৌ যেনেকে হেৰা হেৰি তেনেকে কথা নহয় আমাৰ পোৱালীকেইটা ক'ত গ'ল কিবা খবৰ ৰাখিছানে গম নাপাওঁ নহয় কেলে তেহেঁতি ভেলাঘৰ ভিতৰত নাই নেকি তেহেঁতি আজিৰ দিনটোত ভেলাঘৰ ভিতৰত সোমাই থাকিবনে দস্যুকেইটা এহেঁতৰকেইটাক যে আজিৰ দিনটোত ক'তো যাব নোৱাৰাকে হিকলি লগাই বান্ধি থব লাগিছিলে দেই কি হ'লনো গ'লে যাওক আকৌ কিহৰ ইমান হাল্লা কৰি থাক ৰে মই জানিছো তই চাগে পঠিয়ালি তেহেঁতক ক'ৰবাত চুৰ তুৰ কৰিবলে
পিছে কি হ'ল গলে যাওক আকৌ আৰু আভি চুৰ নেহি কৰেগা তো তোৰ নিচিনা বুঢ়া হলে কৰেগা নেকি ঐ যেতিয়া তাই কিবা কিবি চুৰ কৰি অনাৰ পাছত গৃহতে ইয়াত দপদপাই থাকিবহি তেতিয়া কিন্তু তই জবাব দিবি হ'ব যা ইয়াৰ যে অকমান লেকচাপ বেছি ইনে বৰ লাওকলডাল চুৰ কৰিবগে তেহেতি বজেনৰ ভাগৰ হাথিয়াটো কিন্তু হেভি আছে আকৌ বাজিবলৈ পালে চচুৰ কিনাতি বন্ধ নকৰালৈকে বন্ধ নহয় হৌৰা বজে নাহা আকৌ গানা এটা বজাই দিয়াহি নাচো বৈ বজেন এতিয়া ভাই চক চিন্তি নাচিব লাগে আহক তেতিয়াহ'লে বজাই দিওঁ নাচিব ঐ ললিত আহ ইচক চিন্তি নাচিম নাই মই নানাচো দেই আপোনালোকে যাওক নাচকগে এতিয়া পিছে কোনটো গানত নাচিব হয় ঐ বজেন কমৰীয়া আহিলে ললিপপ ইচক চিন্তিয়ে ভোজপুৰী গানা লগাই দে এই বিহুমহীয়া কিহ ভোজপুৰী গান শুনিব হা চচুৰ কিনাতি বলিয়া হলি নেকি তই বজেন আমাৰ পাৰ্থ ছিংগাৰৰ গানটো লগাই দিয়া আমাৰ ভাই লোকেল ল'ৰা সদায় ছাপোৰ্ট কৰিব লাগে অ'কে সেই ৰামায়ে পুতুকণহঁত ঘৰলৈ গ'ল নেকি নাই যোৱা নহয় কেনেকে হেতি ইয়াত নাই নেকি নাই গোটেইকেইটা লগ লাগি ক'ত গ'ল জানো এই দেবেন দাই কোৱাৰ দৰে সিহঁতি চুৰ কৰিবলৈ গ'ল যেনহে পাইছো ভেলাঘৰ পিতত এইকেইটা কোনে নাচি আছে হয় আমাৰ ধুনীয়াম কাইদেউ দেবেন দা ভোলা তাতো কেইবাটাও আছে দেখোন কোন আছে হয় লালুকি বাবুটো দেবেন দা ঘৰ নবৌ দতুৱা ধুনু বেটি বজেন কেটলিটো কিনাত পাই দিয়েহি নহ'লে আইও আপোনাৰ চাহ খাবলৈ হ'লেই নে তোন খাব লাগে আৰু এনে বহি থাকিম নেকি ৰ'ব অকণমান দেৰি আস্তিকে পাতিম এইবাৰ পেহী এটি মেজিটো আগতকে ডাঙৰকে পাতিলে ন ডাঙৰকে পাতিছে যোৱা বছৰতকে যে বহুত ডাঙৰ হৈছে লালুকি তোমালোকে আহি মানে চৰু পাতিয়ে দিলা নেকি ভালে কৰিলা একদম বঢ়িয়া আপুনি যেতিয়া মেইন ৰান্ধনীজনী আহিলে আপোনাক চমজাইছো আৰু দেই আইজনী হয়নে ধুনীয়া টিপ-টপ খানা বনাই কেনেকুৱা চুচু কৰিব লাগিছে মই যে চুচু কৰি আহো দেই চাউল ধুলে নেকি ধুলো ললিতা বাৰু তেতিয়াহ'লে পানীটো বকবককে উতলক তাৰপিছত চাউল ফাৰ্ষ্টকে ঢালিহে দিম আৰু কি কৰা উঠি নোযোৱাই হ'ল দেখোন যাব ৰ'বা খন্তেক অপেক্ষা কৰা চুৰ কৰিবলৈ আহিলে ভাই ধৈৰ্য ধৰিবই লাগিব যাৰ ভাই ধৈৰ্য নাই সি কেতিয়াও চুৰ কৰিব নোৱাৰে সেইবুলি কিবা ইয়াত বোন্দা পৰি বহিয়ে থাকিম নেকি ৰ'বা অকণমান দেৰি ৰ'বা কোনে আহি আবেলি মৰম দিলে হানি এই বেলুনে ৰঙা বেলুনে কিনো অকল মোবাইলটোকে পিটিকি থাকা হে মোবাইল পিটিকিনো কি কৰিম এনেহে বহি আছো মোৰ লগত কথাকে পাতা আকৌ আপোনাৰ লগত পতাকে মাংস বনাই হলে মাতিবা দেই টেষ্ট কৰিবলৈ যাম বনাই হলেহে মতা কথা কৈছো কিবা মাংস গোন্ধ পাব প্লেটখন লৈ পাকঘৰলে দং দংকে সোমাই যাব হ'ব আৰু মাজনীয়া বহি কথা পাতি জুই ফুৱাও অকলে যে জুই ফুৱাবলৈ মন নাযায়ো লগ এটা হলে ভাল লাগে যাওঁ খানাটো হয় মানে এইফালৰ পৰা অকমান পাক এটাকে মাৰি আহো এই বিহুমহীয়া আকৌ পিট পিটাই ঘূৰি ফুৰিলে ক'ৰবাত যে কিবা কিবি চেলেকিবলৈও পাম
মই তোমালোকক কৈছিলো নহয় খন্তেক বোলো অপেক্ষা কৰা তেতিয়া লাইন ক্লিয়াৰ হৈ যাব এয়া চোৱা লাইন ক্লিয়াৰ হৈ গ'ল আহা আহা এতিয়া কামটো কৰোঁগে ঐ লক্ষেশ্বৰ যদি আকৌ ঘৰলৈ গুচি আহে তেতিয়া কি হ'ব ঐ নাহে নাহে সি এতিয়া অকণমান টহল দিবলৈ গৈছে ঘপককে নাহে আহা ব'লা ব'লা লক্ষেশ্বৰ ঘৰ পিছফালে যাওঁ যি পাৰোঁ তুলি লৈ আহিম এই ৰাম এজনীয়ে মুতিছে দেখ ক'ত ঐ হানি চিং এতিয়া কি চুৰ কৰিবি ইহঁতৰ ঘৰতো সাজ চাহো নোপোহে এই কিবা এটা চুৰ কৰি নিম আৰু মুঠতে এই চলো চলো এতিয়া ৰখিবলৈ সময় নাই আহি যোৱা এতিয়া কি চুৰ কৰি নিও হয় একো ভাল বস্তু উলিয়াই থোৱাই নাইচোন কি কৰ তাড়াতাড়ি কৰ কেনেবাকে পিছফালে আহি গ'লে মৰিলো ঐ আহা আহা এই বেঞ্চখনকে লৈ যাওঁ ঐ পাগল বেঞ্চখন নি আকৌ কি কৰিবি এক কুছ নেহি তো কুছ সহি আহিলো যেতিয়া এইখনকে লৈ যাওঁ ঐ আমি তিনিটাই ধৰো তই দুটাই ৰাস্তাটো ক্লিয়াৰ আছে নাই চাগে যা ঠিক আছে আহি যা দুচকুৰে কিনো যাদু কৰিলা মিচিকি হাঁহি মাৰি মন ভুলালা তুমি 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 প্ৰেম জগালা আহি যা লাইন পুৰা ক্লিয়াৰ পুতুকন কনচেং ফাইনেলি বহনি কৰি দিলো আৰু নে কি কোৱা পুৰা জেংগ পেহলা বহনি কৰি দিলো এতিয়া ছেকেণ্ড বহনি ক'ত কৰিম হয় এই যাৰ ঘৰত হাঁহ কুকুৰা ধেৰ তেহেঁতৰ ঘৰত ছেকেণ্ড বহনি কৰিম কিয়নো আমি পুৰা মস্তিছে খাবও লাগিব নহয় পয়া লগা তেৰি বাত মে দম হে আয়ো মোৰ মানুহজনী এখন মোৰ ঘৰ বেঞ্চখন নহয়নে নাই লক্ষেশ্বৰ কাই এখন আপোনাৰ ঘৰ বেঞ্চ নহয় এখন যে লোকৰ ঘৰ বেঞ্চ এই ৰাস্তাতে পৰি আছিলে পৰি থকা পাই বুটলি লৈ আহিলো কেলে হ'ব এখন মোৰ ঘৰ বেঞ্চ হয় মই এখনত বহি সদায় পিছফালে চাদা কাটো এয়া চাদা কটা চিন বহি আছে চালা তহঁতিকেইটাচোন কম নহয় এখন মোৰ ঘৰ পিছফালে আছিলে মোৰ ঘৰ পিছফালৰ পৰা লৈ আহিলিগে আয়ো